बरपेटा जिल्लानि गंसे गोजौ थाखोनि गावारि फरायसालि सेन्ट टेरेसा स्कुल। हावलियाव थानाय बे फरायसालियाव सोलोंथाइजों लोगोसे आथिखालनि बादायारि गोनोखो मुगानि गोदान सोरजिफोरनि सायावबो फरायसाफोरनो फोरोंथाइ होनायाव गोसो होबोदों। बेबायदिनो गोनोखोनि दिहुनथाइफोरखौ बयजोंबो बांसिनै मिथिसार होनायनि थांखिजों सेन्ट टेरेसा स्कुलाव इन्डियान स्पेस रिसार्च अर्गेनाइजेशन शिलं मिरुनि बिगियान दिन्थिफुंनाय गारिया नुजाथिफैयो। मख'नो गोनां बाथ्रादि इन्डियान स्पेस रिसार्च अर्गेनाइजेशननि फारसेनिफ्राय सेन्ट टेरेसा स्कुलाव गंसे स्पेस रिसार्च सेन्टार लुनाय हाबाया सोलिगासिनो। बे बिथिङाव इन्डियान स्पेस रिसार्च अर्गेनाइजेशन सा सानजा हादरसानि बिबानगिरि प्राणेश देबनाथ बिथाङा खौरां बिजोंनि गेजेरजों ओरैबायदि फोरमायो। অধিক জনপ্ৰিয় বা জনমুখী কৰা যায় আচলতে যিখন ভ্ৰাম্যমান বিজ্ঞানাগাৰ বুলি ক'ব লাগিব আচলতে এইখিনি ল'ৰা ছোৱালীক কিমানখিনি বিজ্ঞানৰ ক্ষেত্ৰত আগ্ৰহী কৰিব লাগিব। হয়, যিটো আমি স্পেচ অন হুইলছ বাছ বুলি কোৱা যায়, এইটো এটা ইছৰ' ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ এটা ইনিচিয়েটিভ হয়, যিটো আমাৰ নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ উমিয়াম শ্বিলঙৰ পৰা আহি পাইছোঁ আমি। আমাৰ এই যে বাছটো আছে সেই বাছটোত ইছৰ'ৰ এতিয়ালৈকে যিমান এচিভমেণ্ট হৈছে, চন্দ্ৰায়ন 1ৰ পৰা আজিকালি চন্দ্ৰায়ন 3, মংগলয়ান মিছন যিবিলাক প্ৰজেক্ট আছে, এণ্ড আমাৰ ছেটেলাইটছ মেকিঙৰ পৰা আদি কৰি যিবিলাক আমাৰ এচিভমেণ্টছ কৰা গৈছে সেইটো আমাৰ ইয়াত এক্সিবিশ্যন টাইপত দেখুওৱা গৈছে। আৰু বেচিকেলি এই বাছটো স্পেচ অন হুইলছ বাছটো স্কুল, কলেজ, ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাকৰ কাৰণে আমাক দেখুওৱা যায়, চ' ডেট আমি ষ্টুডেণ্টবিলাকৰ লগত এটা চাইণ্টিফিক এনগেজমেণ্ট কনভাৰ্চেশ্যনত আমি এনকাৰেজ কৰিব পাৰোঁ। আৰু সেইটো কাৰণে আমাৰ এই বাছটো আমি স্কুলত, কলেজত, ইউনিভাৰ্চিটি আমি লৈ যাওঁ এজ পাৰ দি ইছৰ'ছ আউটৰিচ প্ৰগ্ৰাম বুলি কোৱা যায়। সেই প্ৰগ্ৰামৰ অধীনত আমি কামবিলাক কৰোঁ। তো আজি যিটো আমি চেণ্ট টেৰেছা হাউলি চেণ্ট টেৰেছা ইংলিছ মিডিয়াম স্কুলত আমি আহি পাইছোঁ অন ৰিকুৱেষ্ট ফ্ৰম দি চেয়াৰমেন অফ দি স্কুল। তো আমি ইয়াতে আমি এটা দেখা পালোঁ যে সৰু ল'ৰা ছোৱালীবিলাক যে ক্লাছ 6, 7, 8, 9, 10 ল'ৰা ছোৱালীবিলাক খুব ধুনীয়াকৈ আগ্ৰহেৰে মানে এই যে ইছৰ'ৰ যে আমাৰ এচিভমেণ্টবিলাক বা এই যে ৰকেট ছেটেলাইটছৰ বিষয়ে সুধিব বিচাৰিছে, খুব ভাল লাগিছে যে ইমান সৰু ল'ৰা ছোৱালীবিলাকে যিটো ধৰক আমাৰ ইছৰ'ৰ বিষয়ে কোনো আগতে গমেই পোৱা নাছিলে, সেই আগ্ৰহটো চাই আমাৰ খুব ভাল লাগিছে। আৰু আমাৰ খুব ভাল লাগিছে যে আমি আমাৰ ইছৰ'ৰ বিষয়ে আমি আমাৰ যে এচিভমেণ্টবিলাক কৰিছে ইছৰ'ৰ চাইণ্টিষ্টবিলাকে বা ইমান আমাৰ যে চন্দ্ৰায়ন 3 ইমান ডাঙৰ এচিভমেণ্ট হৈ গ'ল, এই আমি ধুনীয়াকৈ বহলাই ক'ব পাৰিছোঁ, সেইকাৰণে আমাৰ খুব ভাল লাগিছে। আপোনাৰ নামটো ডেজিগনেশ্যন? মোৰ নাম হ'ল প্ৰাণেশ দেৱনাথ। মই হ'ল ষ্টেট ৰিপ্ৰেজেণ্টেটিভ হয় নৰ্থ ইষ্টৰ যিটো স্পেচ টিউটৰ আছে ইছৰ'ৰ, তাৰে মই ষ্টেট ৰিপ্ৰেজেণ্টেটিভ বুলি ক'ব পাৰোঁ পাৰে আপোনালোকে। সেইটো হিচাপে মই এই আউটৰিচ প্ৰগ্ৰামবিলাক আমি কণ্ডাক্ট কৰোঁ। चंद्रयान 1, चंद्रयान 2 और चंद्रयान 3 ये हमने क्या है चंद्रयान 2 को ही इफेक्ट किया गया है। नाउ वी आर हैविंग द चंद्रयान 3 आल्सो लास्ट ईयर August 27